মই কোনোদিনে ৰাতি ভিডিঅ' নাই বনোৱা। এতিয়া আমাৰ ল'ৰাক পৰীক্ষা হৈ আছে, পৰীক্ষা হৈ থাকোঁতে এতিয়া সি স্কুলৰ কিতাপ পঢ়ি আছিলে। মই তাৰ টেবুলৰ পৰা আঁতৰি আহি মই ভাতত লাগিব খুজিছোঁ। এতিয়া প্ৰায় 9টালৈ 15 মিনিট আছে ৰাতি। কোনোদিনে মই ৰাতি ভিডিঅ' বনোৱা নাই, ভবা নাই ল'ৰাই যে এনেকুৱা কাম এটা কৰিব। আপোনালোকে ক'বচোন কমেণ্টত কি হৈছে কি নাই হোৱা। মই মানে আচৰিত হৈছোঁ, মোৰ হাঁহিও উঠিছে আৰু তাক সুধিম পাছত কিহৰ কাৰণে পঢ়িলে কি নাই। এতিয়া আপোনালোকক শুনাওগৈচোন ব'লক। কীৰ্তন মেলি লৈছে ধুনীয়াকৈ, ঢাৰি পাৰি লৈছে। মই মনে মনে চালোগৈ পঢ়া টেবুলৰ ছাইডতে সি আৰ্ট কৰা আৰ্ট পেপাৰ এখনত মানে আৰ্ট কৰিছিলে কালাৰ চালাৰ দি, সেইখন পাৰি লৈছে। তাৰ ওপৰতে কল এটাত মানে ধূপ দুডাল জ্বলাইছে, চাকি জ্বলাইছে। তাৰ পৰা কীৰ্তন সামৰি থোৱাৰ পৰা উলিয়াই নি পেলাই সি পঢ়ি আছেগৈ। মই ভাবিছোঁ সি এনেই পঢ়িছে। তাৰপৰা ওচৰত চাইছোঁগৈ কীৰ্তন মেলি ল'লে। আচৰিত কাম কৰিছে, ব'লক চাওঁগৈ। এতিয়া এই 9:19 বাজিছে। সি গম নোপোৱাকৈ মই এতিয়া ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ। মই কৰোঁগৈ ব'লক, আপোনালোককো দেখুৱাম। কিন্তু মই মনে মনেহে কৰিম দেই ভিডিঅ', মনে মনে কৰিম। তাৰ পাছত মই ভিডিঅ' কৰাৰ পাছত তাক সুধিম যে তুমি কেলৈ পঢ়িছিলা, এইবোৰ কি কথা। মই পাছত কি সুধিম আৰু আপোনালোকে শুনিব। ব'লক ভিডিঅ'টো দেখুৱাওঁগৈ মনে মনে। তাৰে তুমি হৰি ফুৰিলা দুষ্কাৰ ব্ৰহ্মা সৰ্যে বঠ ধৰি ফুৰিলা দুষ্কাৰ বৈক্ষ সৰ্য প্ৰব ধৰি পৃথু ৰাজা তোমাৰক সুধিলা মহাজ্ঞান সবাস্ত তত্ত্ব কৰি তুমি কৰিলা বাক্যন সবাস্ত তথ্য কৰি তুমি কৰিলা বাক্যন ভৈলা নাদৰ ঋষি নামে অৱতাৰ পঞ্চৰান্ত্ৰ নামে তথ্য কৰিলা প্ৰচাৰ পঞ্চৰাত্ৰ নামে তথ্য কৰিলা প্ৰচাৰ যাক আচৰিলে মহা মুখ্য পদ পাই হৰি কীৰ্তন কৰি ফুৰা বাণী বাই ৰাম হৰিৰ কীৰ্তন কৰি ফুৰা বাণী কৰি ভৈলা অৱতাৰ আৰু অৰনায়াৰণ কৰিলা দুষ্টৰ তপ চিত্ৰৰে শুদ্ধন ৰাম কৰিলা দুষ্টৰ তপ চিত্ৰৰ শুদ্ধন তোমাক মোহিবে মহ কামদেৱ আইলা জাসি দুৰ্পজুন কৰিলা উলটি গৈলা যি দুৰ্পচুন কৰিলা উলটি গৈছাৰি কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈলা জ্ঞান তাৰ কৰিলা প্ৰচাৰ লুপ্ত ভৈলা জ্ঞান কাৰ কৰিলা প্ৰচাৰ তোমাৰ প্ৰসাদে যুগ জানি দে বহুতি তোমাৰ চৰণ চিন্তি লাভিলা মুকুতি তোমাৰ চৰণ চিন্তি কৰি লাভিলা মুকুতি দত্তাতয় নামে ভৈলাৰি ততনয়ন পুছিলন্ত যুগ যুদ্ধ অসহ্য হৈ
পুচিলন্ত যুগ দুৰ্য অচিলক্য হয়ন তিনিও ৰাজত কৈলা যুগ যুগতি তোমাৰ সদাৰে পাইলা পৰম মুকুতি ৰাম তোমাৰ প্ৰসাদে পাইলা পৰম মুকুতি জনজ্ঞানতাৰে ভৈলা দেৱতাৰ ৰায় জামে নামে দেৱগণ লগতে সহায় ৰাম জামা নামে দেৱগণ লগত সহায় ছায় ভূম মনৰ দিনৰ তুমি হৰি ইটো জগত আছিলা ৰক্ষা কৰি ৰাম ইটো জগত আছিলা ৰক্ষা কৰি পুত্ৰ ভৈলা নাভিৰ ঋষভ নামে তুমি যত যুগ চৰ্যা কৰি পৰ্যাতিলা ভূমি ৰাম যত যজ্ঞ পৰ্য কৰি প্ৰসাতিলা ভূমি পৰম জ্ঞান পথ দেখাইলা পুনি পৰম পদৰ পাৱে জক জানি শুনি পৰম পদক পাৱে জক জানি শুনি আৰাজক লভ্য নষ্ট হুৱে সবে প্ৰজা দেখা তুমি ভৈলা পৃথু নামে আজি ৰাজা দেখা তুমি ভৈলা পৃথু নামে আজি ৰাজা পৃথিৱীক ধৰিয়া দুহিলা সবে ৰস জগতৰ ব্যাপিল্য তোমাৰ মহাকাৰ্য সাগৰ মথন্তে ৰামৃত ঘট ধৰি অন্তধৰি ৰূপে অৱতাৰ ভৈলা হৰি অন্তধাৰী ৰূপে অৱতাৰ ভৈলা হৰি জক বৈদ্য শাস্ত্ৰয় কৰিলা প্ৰকাশ যাহাক জানিলে হয় ব্যাধিৰ বিজ্ঞান যত জানিলে যায় ব্যামীন বিজ্ঞান ধৰিলাহে সংঘৰাকে মোহিনী নাৰী বেশ দুষ্ট দৈত্য গণক মহিলা সৃষ্টিকে দুষ্ট দৈত্য গণক মহিলা সাক্ষীকে ভকত দেৱক পান কৰাইলা মামৃত তোমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃষ্ট কৃত্য ৰাম তোমাৰ প্ৰসাদে ইন্দ্ৰ কৃত কৃষ্ট কৃত্য চতুৰ্থ কীৰ্তন নপঢ়ো এতিয়া শুন তুমি এতিয়া তোমাৰ পৰীক্ষা আছিলে এই কিতাপহে পঢ়িব লাগে তুমি যে কীৰ্তন মেলি ল'লা কাৰণটো কি হা পঢ়িলো অথনি হা পঢ়িলো নহয় অথনি কেলে আজি যে বৰ নকৰা কাম এটা কৰিলা কিহৰ কাৰণে পঢ়িবলৈ মন গ'ল পঢ়িলো পঢ়িবলৈ মন গ'ল কাৰণে পঢ়িবলৈ মন গ'ল আজি নকৰা কামটো যে কৰিলা কিহৰ কাৰণে কৰিলা কোৱাচোন এটা তুমি চাবা দেই নামঘৰতো কীৰ্তন পঢ়ে মানুহৰ ঘৰত কিবা কিবি পাতিলেও কীৰ্তন পঢ়ে আজি এর কাৰণে মই ঘৰতে পঢ়ি দিলো কীৰ্তন হয়নে জমাইছা কিন্তু জমাম
জমাম জমাবাই নে মই ভিডিঅ'টো ইউটিউবত দিব পাৰিম নে পাৰিবা পাৰিবা পাৰিম পাৰিবা দিম দিয়া দিবা